কি ধুনীয়া দৃশ্য। ঘূৰি দিয়া এইফালে চোৱা, এনেকা ঘূৰি দিয়া, ঘূৰি দিয়া, হাতখনলৈ ঘূৰা আৰু ঘূৰা। আৰু এইখন ৰাতি এনেদৰে দেখি, এখন আশীৰ্বাদ মেডিকেল ষ্ট'ৰ। এডোখৰত গ্লাছ এখন দি থোৱা আছে, মানে ধূলি চুলি নপৰিবৰ কাৰণে। গুড মৰ্ণিং, পিয়াৰ ব্লগৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আছোঁ। আহি আছে নতুন বছৰ, আৰু নতুন বছৰৰ সকলোকে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহুত দিনৰ মূৰত এটা ভিডিঅ' দিবলৈ ওলাইছোঁ, মানে বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাছিলোঁ। ইউটিউব জগতখনৰ পৰা আঁতৰি আছিলোঁ অলপ বিশেষ কামত, আৰু এতিয়া সময় পাইছোঁ, সেইকাৰণে ভিডিঅ' বনাবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো যেন আঁকোৱালি লয়, আগতে যেনেদৰে ভিডিঅ'বিলাকক মৰম দিছিলে, এইটো ভিডিঅ'টো যাতে আপোনালোকে মৰম দিয়ে। ব'লক আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গাড়ীখন বহুত দিনৰ মূৰত উলিয়ালোঁ, গোটেই ধূলি চুলি পৰি আছিলে, আজি অকণমান চফা কৰি ল'লোঁ। তথাপিও ধূলি থাকিলে ওপৰত এইবিলাক। আহি আমাৰ ফাৰ্মাচীখনত অলপ টাইম বহি লৈছোঁহি, আৰু আপোনালোককো বোলো ফাৰ্মাচীখন দেখাওঁ, খোলাৰ পৰা দেখা হোৱা নাছিলে সেইকাৰণে। মানে আমাৰ দোকানখন এইটো লাহদগৰ চাৰিআলি, আৰু এইটো কিনাৰতে মছজিদ, আৰু এয়া আমাৰ আশীৰ্বাদ মেডিকেল ষ্ট'ৰ। এইখন আমাৰ ফাৰ্মাচীখন। এইখন আমাৰ আশীৰ্বাদ মেডিকেল ষ্ট'ৰ। আৰু এইফালে চাওক ভিউটো, পুৰা ধান কাটি একদম ধুনীয়া হৈ গ'ল। আৰু আমি গৈ আছোঁ বৰ্তমান নিমাতী পিকনিক স্পট। কি ধুনীয়া লাগিছে। এয়া ব্ৰহ্মপুত্ৰ, মাইদিয়া ব্ৰহ্মপুত্ৰ। মোবাইলটো ধৰা। ধূলি আহি আমি নিমাতী ঘাট পাই গৈছোঁ। এখন ফেৰী চলি আছে, মস্ত ধূলি। আৰু এইফালে পূৰা বালিচৰবিলাক ওলাই আছে ধুনীয়া। এতিয়া আমি আপোনালোকক পিকনিক স্পট দেখামগৈ। নিমাতী কমলাবাৰী ফেৰী হাৱা কেনেকুৱা লাগিছে কোৱা আহি পেলাই? হে এইফালে চাই কোৱা। এইখন চাংপুৰ ৰিজৰ্ট। আমি আহি চাংপুৰ ৰিজৰ্ট পালোহি। গাড়ী আছে পূৰা। কি মজা। এইখন ব্ৰহ্মপুত্ৰ। ৰাতি হ'লে ইয়াত দিনে মিউজিক কিবা ফেষ্টিভেল হয় আৰু। কি ধুনীয়া দৃশ্য।
ধুনীয়াকৈ আমি একদম ফটো চটো অলপ মাৰি ল'লোঁ আপোনালোকে ইনষ্টাগ্ৰামত দেখিবলৈ পাব ফটোবিলাক আৰু ভিউটো মানে বহুত ধুনীয়া লাগিছে এতিয়া পানী শুকাইছে যে আৰু খৰালি সেইকাৰণে ভাল লাগিছে আৰু এয়া মিউজিক নাইটৰ কাৰণে ইয়াত প্ৰিপেয়াৰ হৈ আছোঁ এইফালে আহিছে একদম সাগৰৰ নিচিনা ফিল এটা লৈ আছোঁ এইফালে মজা লাগিছে এনেকৈ শুই শুই আৰু এইফালে অলপ দেৰি পিছত মিউজিক প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব চাম আৰু ধুনীয়াকৈ ৰ'বা আমাৰ এইফালে ভয়তে একদম এনেকৈ গৈছে এইফালে মিউজিক প্ৰগ্ৰেম ষ্টাৰ্ট হৈছে আমি তললৈ গৈ আছোঁ Merry Christmas to all of you. এটা খুব সুন্দৰ গীতেৰে আজি অনুষ্ঠান আৰম্ভণি কৰিবলৈ লৈছোঁ আৰু এনেকৈ নৈ পাৰত বহি গান শুনাৰ আমেজেই বেলেগ এনেকৈ মিউজিক প্ৰগ্ৰেম চোৱাৰ আপোনালোককো দেখাই আছোঁ চাওক আৰু আহিব কেতিয়াবা সময় পালে
দিয়া এটা গৈ দিয়া হাতখনলৈ ঘূৰা আৰু ঘূৰা গাড়ী চক কিমান আছে আৰু আহি পূৰা মজা লাগিলে ভাল লাগিলে এতিয়া আমি যাওঁ কিবা এটা খামগৈ ইয়াত নাখাওঁ খালি আৰু বেলেগ এখন MKS বুলি এখন ৰেষ্টুৰেণ্ট আছে তাত যাম তাত খামগৈ কিবা এটা অকণমান দেৰি আগত ফাৰ্মাচী পাইছোঁহি আৰু বেছিকৈ ভিডিঅ' কৰিব নহ'ল মানে মোবাইলটো চাৰ্জ নাইকিয়া হৈ থাকিলে ছুইচ অফ হৈ থাকিলে আৰু মোৰ ফাৰ্মাচীখন আপোনালোকৰ ৰাতি কেনেকুৱা লাগে দেখাই দিছোঁ আপোনালোকে চব আৰু ভিডিঅ'টো কেনেকুৱা পালে খালি আপোনালোকে কমেণ্টত জনাব যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু এইখন ৰাতি এনেদৰে দেখি এখন আশীৰ্বাদ মেডিকেল ষ্ট'ৰ এডোখৰত গ্লাছ এখন দি থোৱা আছে মানে ধূলি চুলি নপৰিবৰ কাৰণে